ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। পিঁয়াজ এটা, জলকীয়া কেইটামান আৰু নহৰু কেইটুকুৰামান মিহিকৈ কাটি ল'ম। দালিবিলাক ভিজাই ৰাখিছিলোঁ আৰু পানীলাও অলপমান কাটি লৈছোঁ আৰু চয়াবিন কেইটামান ভিজাই ৰাখিছিলোঁ। এখন চিম্পল চব্জি বনাম। কেৰাহী এখন লৈ ল'ম, তাত মিঠাতেল গৰম হ'বলৈ দিম। কাটি ৰখা পিঁয়াজ, জলকীয়া আৰু নহৰুবিলাক দি ভালকৈ ভাজি থাকিম। নিমখ, হালধি গুড়ি, জিৰা গুড়ি, ধনিয়া গুড়ি দি ল'ম। পানী দি মছলাবিলাক ভালকৈ ভাজি ল'ম। ভজা হ'লে তাত দালিবিলাক দি অলপ সময় ভাজি থাকিম। দালিবিলাক ভজা হ'লে তাত চয়াবিন আৰু পানীলাওবিলাক দি দিম। কিছু সময় ভালকৈ ভাজি থাকিম। ভজা হ'লে তাত পানী দি ঢাকনিখন লগাই দিম। দালি আৰু লাওখিনি সিজিলে চব্জিখন হৈ যাব। চিম্পল ৰেচিপি বনাব চেষ্টা কৰিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।